हेलो एवरीवन সকলোকে স্বাগতম জানাইছো ইটো হিটো মনৰ কথা ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লে আৰু এতিয়া এয়া ওলাই আহিছো আজি কৰ্মশালা শেষ গতিকে প্ৰগ্ৰামসমূহ দেখুৱাম অকণ আপোনালোকে আৰু এয়া আপোনালোকে দেখিছে সকলো যা যোগাৰত লাগি আছে প্ৰগ্ৰামৰ বাবে এয়া বন্তি যোগাৰ কৰি থৈছে আৰু কণ শিশুসকলে ছবি আঁকি ধুনীয়াকৈ তেওঁলোকে আঁকি দিয়া ছবি এনেদৰে ডিজাইনত সজোৱা হৈছে কণ শিশুসকলে অঁকাৰে ছবিবোৰ সঁচাকৈ সিহঁতৰ অকণমানি হাত দুখনেৰে অঁকা দেখি খুবেই ভাল লাগে আৰু চাওকচোন এয়া খুব ধুনীয়া বয়স অনুযায়ী ধুনীয়া আঁকিছে এয়া চাওকচোন আৰু এয়া সকলো ছাত্ৰ ছাত্ৰী ৰেডি হৈছে প্ৰগ্ৰামৰ কাৰণে আৰু এয়া ছাত্ৰ ছাত্ৰীসকলক সেয়া নীলোফা বাইদেউ উত্তৰপ্ৰতভাৱে লাগি আছে তেওঁ বহুত কষ্ট কৰে মই নিজ চকুৰে দেখিছোঁ তেওঁ সৰুতকৈ সৰু কামটোৰ পৰা ডাঙৰলৈকে সকলোখিনি চম্ভালে আৰু এয়া চাওকচোন শিশুসকলৰ আঁকা ছবি এয়া পৰিৱেশ
অনুষ্ঠানসমূহ চাই কেনে পালে জনাব। আৰু এয়া আহি ঘৰ পাইছোঁহি। ভাগৰো লাগিছে বাৰু যথেষ্ট, শিশুসকলে যথেষ্ট কষ্ট কৰিলে, সেইকাৰণে বহুত ভাল লাগিছে। বাকী ঘৰ পালোহি ভাগৰে যুগৰে। আকৌ আপোনালোকক নতুন এটা বিষয়ৰ ওপৰত ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। চাই থাকিব ভিডিঅ'। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।